অহ বহুত দিনৰ পৰা মই পইচা গোটাই আছিলোঁ। আজি বোলো গাড়ী এখনকে লৈ লওঁ নেকি। জেংগকো লৈ যাওঁ, লগতে বিলাহীকো লৈ যাব লাগিব, নহ'লে বিলাহী এনেও বেয়াই পাব। যাওঁ জেংগক মাতোংগে। ঐ লোৱা, মোৰ বহুত দিনৰ পৰা গাড়ী এখন লোৱা আশা আছিলে আৰু মই পইচা গোটাই আছিলোঁ। সেইকাৰণে বোলো আজি গাড়ী এখন লৈ লওঁগে। তই যাবি নে কি? সঁচাকে যাবা নে কি তুমি এতিয়া? অঁ মই সঁচা কথাই কৈছোঁ, তই কি মিছা কথা কৈছোঁ বুলি ভাবি আছ নেকি? তোমাৰ কথা আকৌ জোৰ নাইকিয়া হয় নহয়। তাৰ কথা শুনা। পাপা বিলাহীটা আকৌ লৈ যাবা নে কি? অঁ বিলাহীটাক ল'ব লাগিব আৰু লগতে তই মাক কওঁগে যা ধূপ চাকি জ্বলাই ৰেডি হৈ থাকিবলৈ। আমি গাড়ী আনিম আৰু ফচকে। ব'লা নহ'লে। অ বিলাহী, তুমি ঘৰত আছা নে নাই? কওক কিমান আপুনি কেলে মাতিছিলে? মোৰ মানে পইচা গোটাই আছিলোঁ গাড়ী এখন কিনিবলৈ, সেইকাৰণে আজি বোলো গাড়ীখন কিনোগে। তুমি যাবা যদি ব'লা। যাম কিয়লৈ যাম? তেনেহ'লে ব'লা, আমি ইমান দেৰি কৰি নাথাকোঁ আকৌ। মন্দা আপুনি কি গাড়ী ল'ম বুলি ভাবিছে? মই গাড়ীৰ নাম নাজানোৱে, যোনখন পচন্দ হ'ব সেইখনকে লৈ ল'ম আৰু। ব'লা আকৌ। বা জেংগ তোমাৰ বৰ উৎপাত লাগিছে দেখোন। আজি পুৰা ফূৰ্তিহে লাগিছে। আজি গাড়ী আনিব, তাৰপিছত আকৌ ফুৰিবলৈ যাম আৰু ধুনীয়াকে। তুমি মোকো লৈ যাব লাগিব আকৌ। নিম বিলাহীটা। মন্দা গাড়ীখন কোনে চলাই নিব? আমাৰ জগতকে দি দিওঁ বুলি ভাবিছোঁ। সি বৰ গাড়ী ভালকে চলাই, তাকে দিব লাগিব। দি দিয়ক আমি এতিয়া জগত দাৰ ঘৰলৈ যাওঁ বলক। ব'লা ব'লা। জগত দা কোনে কৈছে বাৰু? বিলাহী মাতিছো, বিলাহী। আপুনি মাতিছে মানে? ৰ'ব মই খাওঁতকে তামোল এচুটা ভাল লওঁ। ভাই লৈ আপুনি এইপিনে আহিব, কাম এটা আছে। আহি গ'লো। বিলাহী কোৱা, তুমি কেলে মাতিছিলা মোক? আপুনি গাড়ী চলাব পাৰিব নহয়? এই গাড়ী বাদ দিয়া, মই ঘৰো চলাই দিব পাৰিম। ভাই চাহাব, আপুনি ঘৰ চলাব নালাগে, গাড়ীখন মানে মন্দাই কিনিব, আপুনি মানে গাড়ীখন চলাই আনিব লাগে। হৈ যাব। বাৰু জগত, তুমি ফিজটো কিমান ল'বা? মোৰ ফিজ চিজ নালাগে নহয়, মোক তামোল এচুটা ভৰাই দিবা মুখত। তেনেহ'লে হ'ব, মই তোমাক তামোল এচুটা ভৰাই দিম। এতিয়া ব'লা। তেনেহ'লে ব'লক, আমি খোজকাঢ়ি গৈ থাকোঁ। ব'লা। ওচৰৰ ডিলাৰখনৰ পৰা আনিব নে কি আপুনি? সেইখনৰ পৰাই আনিব লাগিব, আৰু খোজকাঢ়ি কিমানো দূৰ যাবা। তেনেহ'লে ব'লা, আমি গৈ থাকোঁ এতিয়া। বলক। আজি বহুত দেৰিৰ পৰা কাষ্টমাৰ এটা অহা নাই যে। দাদা আমাক গাড়ী দেখাওকচোন। আজি বহনি এটা হ'ব, মজা লাগিছে। বহুত দিনৰ পৰা বহনি এটা হোৱা নাই। আজি যদি বহনি হৈ যায়, বছে বহুত ভাল পাই যাব। ভাই সাহেব। ভয় নকৰিবা, মোৰ মানে এইটো অভ্যাসেই। তেনেহ'লে আমাক গাড়ী দেখাওক, ব'লক। আমাৰ এনেই দেৰি হৈছে, আপুনি পটককে গাড়ীবিলাক চাই যাওঁ আৰু। ব'লক। দাদা এইখন চাওক, এইখন হৈছে মহেন্দ্ৰ থাৰ। গাড়ীখন বৰ ভাল লাগিছে দেই। দাদা গাড়ীখন ভাল হ'লে কি হ'ব? দামটো আকৌ ফটাফটি নহয়। দামটো কোৱাচোন কিমান? 21 লাখ। ব'লা ইপিনে যাওঁ। ব'লক ইপিনে দেখামগে আপোনাক গাড়ী। দাদা এইখন চাওক, টয়োটা ফৰ্চুনাৰ। এইখন আপুনি চলাব, বহুত মজা লাগিব। দামটো কিমান কোৱাচোন বাৰু? দামটো বৰ ফটাফটি, 30 লাখ। ইমান দামী গাড়ী দেখাইছে যে, আমি ইমান দামী গাড়ী কিনিবলৈ অহা নাই নহয়। হ'ব দিয়ক, মই আৰু দেখাই আছো গাড়ী। ব'লা। দাদা এইখন চাওক, এইখন এল্ট'। এইখনো ভাল লাগিছে দেই গাড়ীখন। ল'ৰাটো ভাল লাগিছে নাই গাড়ীখন? জানিছিলে তই ডাইৰেক্ট ৰিজেক্টে কৰিবি আৰু। তেনেহ'লে আৰু মই বেলেগ দেখাও নেকি? দেখাওক আৰু বেলেগ দেখাওক। দাদা এইখন চাওক, বুলেৰো। দামটো চাগে ফাটাফাটি। দামটো ফাটাফাটি বুলিয়ে ক'ব পাৰি। আৰু আছে যদি দেখুওৱা। মাথা মুণ্ডা গৰম কৰি দিব মানে এইবিলাকে। ব'লক। দাদা এইখন চাওক, স্কৰপিঅ'। এই গাড়ীখনহে মোৰ পচন্দ হৈছে। ল'ৰাটো পচন্দ হৈছে নাই? মোৰ পচন্দ হৈছে। তেনেহ'লে এইখনকে দিয়া। আহক, এতিয়া মই আপোনাক হগুৱাই পঠিয়াম। জিতান, তুমি গাড়ীখন লৈ যোৱা। হ'ব বিলাহীটা, মই লৈ যাম। হেল্ল' গাইছ, আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নকৰিব। আজিলৈ বাই।